গুড মৰ্ণিং আৰু ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেল বহাগীজ ব্লগলৈ। আৰু এতিয়া আমি এইটো এটা পাৰ্ট 2 হ'ব। চ' এতিয়া আমি গৈ আছোঁ আমাৰ এই ভাইটিহঁতক মানে হালধি লগোৱাই দিয়ে, তো চাই থাকিব। এয়া আমাৰ পেহীজনী আৰু এইজনী আহি আছে। গাড়ী আহি আছে। ৰেডি হৈ গ'লোঁ আৰু আজি আছে লগন দিয়া, তো গৈ আছোঁ। এয়া আমাৰ খুৰী যাওঁ এতিয়া, আকৌ লগ পাম তাত গৈ। আমি আকৌ কাপোৰটো চেঞ্জ কৰি গ'লোঁ, মানে ইমানেই গৰম হৈছে। তাত গৈ আকৌ ৰখি থাকিব, বহি থাকিব নিদিয়ে নহয়, ইমান কাম কৰিব দিছে। তো এইটো কাপোৰ পিন্ধি আৰু কাম কৰিব নোৱাৰিছোঁ, এইটো লুক মানে পিন্ধি গৈছোঁ। আৰু চাই থাকিব, যিমান পাৰোঁ দি থাকিম, কাম কৰি থাকিম। মোবাইল ওলালে আকৌ গালি দিব দেউতাহঁতে। চ' এতিয়া ৰেডি হৈছে, মানে সকলোৱে চাউল দিবৰ কাৰণে। যেতিয়া ভিক্ষাম দেহি বুলি আহি থাকে তেতিয়া চাউল দিব, সেইকাৰণে চবেই ৰেডি হৈ বহি আছে। ইমান হুলস্থুল, চাই থাকিব। এই ভিক দিয়া মানে চাউল দিয়াটো হৈ গ'ল। তাৰপাছত আকৌ সিহঁতক প্ৰমিচ কৰাইছে যে আজিৰ পৰা একো কাম মানে বেয়া কাম নকৰোঁ বুলি। সকলোবোৰ মানে কাম কৰি শেষ কৰি যেতিয়া চাউল দি পূজা পাঠ কৰি শেষ হোৱাৰ পাছত আমাৰ এনেকৈ ফুট লগাই দিয়ে, চাউলৰ ফুট। আৰু গিফ্ট কিবা কিবি দিবৰ আছে যদি দিয়ে, পইচা চইচা আৰু গিফ্টবোৰ দিয়ে। তাৰ পাছত আৰু শেষ, ইমানটোৱে আছিল মানে এই লগন দিয়াৰ। আৰু চাই থাকিব, যিমানটো দেখাব পাৰিছোঁ দেখাই আছোঁ। ক্লিপকেইটা ভালকৈ ল'ব নোৱাৰিলোঁ, কিয়নো মই বিজি আছিলোঁ অলপ, আৰু মোৰ মোবাইল যাৰ লগত আছিলে তেওঁলোকে অলপ ক্লিপটো লৈ থৈ দিছিলে, সেয়াই দেখাবলৈ চেষ্টা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আকৌ লগ পাম নেক্সট ব্লগত চ' চাই থাকিব আৰু মৰম দি যাব আজিলৈ বাই